কি খবৰ আহি গেলো আৰু এটা নতুন ভিডিঅ'লে আৰু আজি ভিডিঅ'টো হৈছে গাইস মানে বেলেগ টাইপৰে হৈছে আমাৰ কামাখ্যা দেওধনী মেলা যিহেতু একেদিন দেওধনী মেলা চলি আছে তো যাও এতিয়া ওপৰত দেওধনী মেলা চাম কামাখ্যা কেনে হয় ভিডিঅ'টো কমেণ্টত জনাব বাকি এটা পটাপট আমি দেওধনী মেলা ওপৰলৈ যাওঁ বাকি আপোনালোকে চাই যাব লাষ্টলৈ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব চেনেল যদি নতুন আছে সাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে যাওয়া কথা বেছিজন নাছিল আমি কেইজনে আছিল বাকি আমাৰ লগত ৰুমি আছে বাবা হেল্ল' কর দে রুমি আছে আর কৃষ্ণা আছে বাকি সেলফি উঠি আছে বাকি চাই থাকক আপুনি লাষ্টলৈকে কামাখ্যা মন্দিৰত যাওঁ বাকি যিমানখিনি যি হয় লাষ্টলৈকে দেখাম তো চাই থাকক দে আৰু গাইছ ফটাফট ইয়াৰ পৰা ইহঁতে আহি গ'ল ইহঁতৰ লগত এতিয়া যাওঁ আৰু কেনে আকাশ হা চুলি তুলি পুৰা খাৰাচোন পুৰা নাই কি দে আপোনালোকে চাই থাকক গাইছ ভিডিঅ'টো ফটাফট কামাখ্যালৈ যাওঁ স্কুটি বহি লওঁ তো বলক তো বলক গাইছ ফটাফট যাই লওঁ চাউণ্ড কোৱালিটি ইমান এটা বেয়া আহিব পাৰে কাৰণ এতিয়া আছোঁ হেলমেটত আহি গৈছোঁ গাইছ তো বলক আৰু যিমান পাৰোঁ কৃষ্ণ কেনে হা বলক তো গাইছ আমি এতিয়া স্কুটিকেইটা পংকজ আৰু শংকৰে গুচি গ'ল স্কুটিখন ৰাখিব কাৰণ এতিয়া আগত লৈ আৰু লৈ যাব নোৱাৰোঁ আৰু কাৰণ পুলিচ আছে আগত বোলে তো ইয়াৰ পৰা ইয়াৰ স্কুটিখন ঘূৰাম মামা নাকি চালান কাটব সেইকাৰণে লৈ নাযাওঁ ইয়াৰ পৰা স্কুটিখন ৰখাই কেনে আগলৈ খোজকাঢ়ি যাওঁ বাকী যাই থাকোঁ কিমানমান দূৰ চাই থাকক লাষ্টলৈকে ভিডিঅ'টো তো গাইছ আমাৰ পংকজ বোলে শংকৰ আহিয়ে পোৱা নাই কাৰণ আমাৰ পংকজে ক'ত বাহিৰতে স্কুটি ৰাখি আহি গৈছে আৰু আমাৰ শংকৰে বুৰ্বকৰ দৰে পাৰ্কিঙত 10 টকা দি কেনে ৰাখি থৈ আহিছে হল যা পংকজ নাই কি আছে আমাৰ বুদ্ধি আছে তাৰ বুদ্ধি নাই চাপৰি দে আৰে চাই থাকক ভিডিঅ'টো গাইছ আমি মন্দিৰটোৰ ভিতৰত এণ্ট্ৰি কৰাৰ আগতে জোতা চোতা চেণ্ডেল ভালকৈ খুলি ল'ব লাগিব তো এটা ভাল চাই জেগা দোকানত যদি থওঁ পইচা দি থ'ব লাগিব তো এটা ভাল চাই জেগা পাওঁ ক'ৰবাত যদি থওঁ লুকাই চুকাই মনে থৈ দিওঁ আৰু তাৰ ভিতৰত ভালকৈ সোমাওঁ দৰ্শন চৰ্শন কৰিম ভালকৈ দেখাম আজি মানে আপোনালোকে চাব পাব আৰু চাই থাকক ফুল ক্রেজি গাইস ফুল ক্রেজি এতে পাবলিক শাক না ভাই
এইবাৰ যোনগিলা মই ভিডিঅ' ক্লিপগিলা দেখাই আছোঁ মই ভইচ ৰেকৰ্ড ভালকৈ দিব পৰা নাই কাৰণ এতিয়া ভইচ কৰবাই নোৱাৰোঁ ইমান মানে চাউণ্ড আৰু এই তবলা ঢোল এইগিলাতে চাউণ্ড পূৰা ভৰ্তি আৰু তো যিমান পাৰিম ভইচ পূৰা নিজে কাণৰ ইউজ মাৰি কৰি দিম ভইচখিনি সেইটোতো শান্তি শব্দ ভৰা হৈ যাব মানে এতিয়া ঢোলকেইটা নাই কিবা কি কৰি আছে তেজ খাই আছে বুলি ন আকাশ সেইকেইটা খাই লওক তাৰপিছত আৰু আহিব তেতিয়া মানে তেতিয়া এতিয়া ঢোল বজোৱা নাই তো ভালকৈ এতিয়া অলপ শুনা পাব পাৰে অলপ ভিতৰত বাজাই আছে অলপ ভিতৰত আৰু বাহিৰত নাই না সেইকাৰণে অলপ ঢোলৰ চাউণ্ডটো অলপ কমি গৈছে সেইকাৰণে এইটো যিমানখিনি শুনা পাইছে এইখিনিতে আৰু বাকীখিনি গোটেই ভইচটো তেতিয়া শুনা পাব তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু বেছি লাম্বা নকৰিলোঁ কাৰণ ইমান দেৰি থকাটো পচিবল নহয় কাৰণ ইমান এতিয়া ৰাতিও হ'ব ধৰিছে 7টামান বাজে ধৰিছে ইমান দেৰি থাকবা নেদে আৰু এতিয়া যিমানখিনি চাইছে গাইজ ভিডিঅ'টো আজি ভিডিঅ'টো ইমানেই আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই